Hello everyone, কি খবৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব। স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ। আজি লৈ আহিছো খুবেই ধুনীয়া এযোৰ টচ মুগাৰ মেখেলা চাদৰ আপোনালোকৰ মাজলৈ সৰস্বতী পূজাৰ স্পেশাল যেহেতু তেন্তে দেৰি নকৰি ভিডিঅটোৰ মাজলৈ যাওঁ বলক। যেহেতু সৰস্বতী পূজা পালে হিয়ে সৰস্বতী পূজাৰ স্পেশাল এযোৰ কাপোৰ আপোনালোকলৈ আগবঢ়াইছো। এযোৰ কাপোৰ সৰস্বতী পূজাত পিন্ধিবলৈ খুবেই ভাল হ'ব আৰু ৰেড আৰু গোল্ডেনত আছে ফুলটো আপোনালোকে ধৰিব পাৰিছে। টচ মুগাৰ হয় কাপোৰযোৰ, খুবেই সুন্দৰ খুব আৰামদায়ক কাপোৰ হয় এযোৰ আৰু বেছি হেভি নহয়, কিন্তু ব্লাউজৰ পিচটো অলপ হেভি হয় আৰু খুব ধুনীয়া আৰু ব্লাউজৰ পিচটো বেছি ভাল লাগিছে আৰু চাদৰ মেখেলাত গোটেই এনেকৈ লতা ফুল আছে। লতা ফুল থকাৰ কাৰণে বেছি ভাল লাগিছে আৰু সিম্পল যদিও মানে খুব ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ কিন্তু নাপাহৰিব দেই। আৰু এইখন হৈছে চাদৰখনো মই ভালকৈ আপোনালোকক মেলি কৰি দেখুৱাই দিছো। আপোনালোকে চাই থাকিব ভিডিঅটো শেষলৈকে। এয়া হৈছে ব্লাউজৰ পিচটো আপোনালোকক ভালকৈ দেখুৱাই দিছো। ব্লাউজৰ পিচটো বেছি ভাল লাগিছে মোৰ। আৰু সৰস্বতী পূজাৰ স্পেশাল কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। যদি ভাল পালে ভাল লাগিল তেন্তে লাইক এটা কৰি থৈ যাব। আৰু মোৰ খুবেই ভাল লাগিলে কাপোৰযোৰ, সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলো। আৰু নতুন কোনোবাই যদি চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু লগতে বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আজিলৈ আহো তেন্তে পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে।